লক্ষ্মীনাৰায়ণৰ জয় হওক। হে কৃষ্ণ, মই তোমাৰ সকলো কথা বুজি পাইছো। পিছে যাক তুমি হৃদয়ত স্থান দিছা, ইমান সহজে জানো তেওঁক পাব পাৰিবা? দাৰোগাৰ কৃষ্ণ মহামুখত বহুলত দিনে দিহাই গৰু চৰে ডাঙৰ হোৱা কলিয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব? নাজানো নাজানো, মিছা কথা। মোৰ হলে কমলি বিশ্বাস কৰাই নাৰায়ণে নাৰায়ণে সখীক তাকেই কৈছো। মিছাকৈ সখী উত্তাল হৈছে। আমাৰ সখীৰ কাৰণে ককা ৰজা ককা ৰজা
গোৱালৰ পুত্ৰ কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ দিছে। তুমি হেনো সন্মতি দিলাই পিতা। কিয় বাৰু বৃদ্ধ বয়স তোমাৰ এনুৱা দুৰ্গতি? কোনে তোমাকে কুমন্ত্ৰণা দিলে পিতা? দেৱৰীকীয়ে বিবাহৰ প্ৰস্তাৱ আনিছে। তাক মই কোনো আপত্তিৰ কাৰণে দেখি সন্মতি জনাইছো। দেৱৰ্ষি নাৰদ, তুমি কুন্তীৰ ৰাজকাৰণত বিয়াৰ পদ্ধতিহে লিখা দিছা আৰু সেয়ে বুঢ়া ৰজাৰ মতিভ্ৰম হৈছে। নিজেই দেৱৰ্ষিয়ে বিয়া বাৰু কৰাই ঘৰ সংসাৰ কৰিবলৈ অসমৰ্থ। এতিয়া ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ দি আনন্দ লৈছে। দেৱৰ্ষি পূজনীয় আমাৰ, জানো বিনা জানো দেৱৰ্ষি পূজনীয়। সেয়েহে কওঁ, আঁতৰে আঁতৰে থাকি তেওঁ আমাৰ পূজনীয় হৈ ৰওক। আৰু মোৰ বিনম্ৰ অনুৰোধ, ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ পৰিত্যাগ কৰি সসন্মানেৰে গুচি যাওক তেওঁ অন্য স্থানলৈ। বুদ্ধিমান নিশ্চয় দেৱৰ্ষি। মথুৰাৰ কাৰাগাৰত জন্মস্থান যাৰ, জনসংঘ শিশুপাল ৰজাৰ ভয়ত পলাই যিজন আছে, সেই সাগৰৰ মধ্যত থকা তাৰকাদুৰ্গত সেই গোপিনীৰ বস্ত্ৰচোৰ কৰি আকাশৰ কণাৰ বিনিময়েৰে যোগ্যমান হ'ব কুন্তীৰ ৰাজনন্দিনী। আৰু পিতা, শ্ৰীকৃষ্ণই পেটৰ ভোকত গোপিনীৰ ঘৰে ঘৰে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মোৰ বন্ধু শ্ৰীৰাজ শিশুপালৰ নিচিনা গুণৱান বলৱান ভাৰত বিখ্যাত বীৰ দ্বিতীয়জন নাই। তেওঁকে মাতি আনি কন্যা সম্পাদন কৰা। কি কলি? শ্ৰীৰাজ শিশুপাল? পিতা, শ্ৰীৰাজ শিশুপালে ৰুক্মিণীৰ বাবে উপযুক্ত বুলি হৈছে বিবেচিত। মই আপোনাৰ প্ৰস্তাৱ সাদৰেৰে সন্মতি জনাইছো। কোৱা মই তোমাৰ কৃষ্ণ এই ৰুক্মিণীৰ ভয়ংকৰ কৰিছে ৰুক্মিণীৰ পৰিত্যাগ কৰা আৰু কবা
ৰাজমোহন দাদাজী অতিক্ৰম হৈছে। এতিয়া মই ৰজা নহয়, এটা ডাঙৰ পুতলাহে। আৰু সেয়ে ৰূপমীয়ে ৰাজকাৰ্য কৰাইছে। আৰু সেয়ে জননীক সহ্য কৰিব। কি হওক মহাৰাজ, আমি এতিয়া বিদায়হে মাগিম। পাপাই মাতিছে। জয় মই পিতা ৰুক্মিণীৰ স্বয়ংবৰ সভাৰ আয়োজন কৰোঁগৈ। আৰু পিতা